নমস্কাৰ ৰিঞ্জুমনিজ কিচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে নিমকি ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে বনাব জানে, সকলোৱে বনোৱা পদ্ধতিবোৰ অলপ হ'লেও বেলেগ হয়। এইদৰে যদি নিমকি কেইটা বনাই বিৰাটেই মচমচীয়া হয়, খাবলৈও ভাল হয়। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। নিমকি বনাবৰ কাৰণে মই প্ৰথমতে ময়দা একাপ লৈছোঁ আৰু ময়দা 3 কাপ মই দি দিছোঁ। যিহেতু মই নিমকি অলপ সৰহকৈ বনাম, সেইকাৰণে ময়দাৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী ময়দাৰ পৰিমাণ কম বেছি কৰিব পাৰে। লগতে মই এচামুচতকৈ কম নিমখ দি দিছোঁ। আধা চামুচ মই চেনি দিছোঁ। লগতে মই ইয়াত কালজিৰা দিছোঁ। কালজিৰা মই 2 চামুচ দিছোঁ। এতিয়া মই সকলোখিনি ভালকৈ মিক্স কৰি ল'ম। এইদৰে সকলোখিনি ভালকৈ মিক্স কৰিব। এতিয়া মই ইয়াত ৰিফাইন অইল দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘিউ দিব পাৰে। মই ডাঙৰ চামুচেৰে 4 চামুচ মানে ৰিফাইন অইল দি দিছোঁ। এতিয়া মই সকলোখিনি ভালকৈ মিক্স কৰিছোঁ। এইদৰে সকলোখিনি ভালকৈ মিক্স কৰিব। এয়া চাওক, মুঠি মাৰোতে এই ধৰণৰ হ'ব লাগে। তেতিয়াহে নিমকি কেইটা ক্ৰিস্পি হ'ব, মচমচীয়া হ'ব। এয়া দেখিছেনে? আকৌ এবাৰ দেখাই দিছোঁ। এয়া চাওক, মুঠি মাৰোতে এই ধৰণৰ হৈছে। এই ধৰণৰ হ'ব লাগিব। এতিয়া মই ইয়াত পানী দি দিম। অলপ অলপকৈ পানী দি ভালকৈ ময়দাৰ ডোটো বনাই ল'ম। ইমান কোমলো নহয়, ইমান টানো নহয়, তেনেধৰণে মই ময়দাৰ ডোটো বনাই ল'ম। এইদৰে অলপ অলপকৈ মই পানী দি ভালকৈ মঠি ল'ম। এইদৰে ভালকৈ মঠি ল'ব। এয়া চাওক, মই ভালকৈ মঠি ল'লোঁ। এতিয়া মই এই ধৰণৰ কাপোৰ এখনেৰে ঢাকি ৰাখিছোঁ 20 মিনিটমানৰ কাৰণে। এইদৰে ৰাখি থ'ম। ঢাকি ৰখা 20 মিনিট হৈ গ'ল। এতিয়া মই ময়দাৰ ডোটো আকৌ ভালকৈ মঠি ল'ম। এইদৰে এবাৰ ভালকৈ মঠি ল'ব। এতিয়া মই চুৰি এখনে এই ধৰণে ভাগ কৰি লৈছোঁ।
এতিয়া মই বাকি নিমকিখিনি দিছোঁ একেবাৰে গৰমে গৰমে তেলত দি নিদিব তেতিয়া ক্ৰিস্পি নহব নিমকি কেইটা এইদৰে লাহেকৈ লৰাই দিব অকণমান ৰঙচুৱা হ'বলৈ দিব এয়া সব নিমকিখিনি ৰঙচুৱা হ'ল এতিয়া মই লাহেকৈ নমাই লৈছোঁ এইদৰে ৰাখি গৈছোঁ এইদৰে মই সকলোখিনি নিমকি বনাই যাম এয়া সব সকলোখিনি নিমকি মই বনাই ললোঁ বিৰাটেই ক্ৰিস্পি হৈছে মচমচীয়া হৈছে শব্দটো শুনি গমেই পাইছে চাগে নিমকিখিনি কিমান মচমচীয়া হৈছে আপোনালোকে যিসকলে দৰে নিমকি বনোৱা নাই বা বনাই চাব পাৰিব বিৰাটেই মচমচীয়া হয় নিমকিখিনি আপোনালোকক এটা মই ভাঙি দেখাইছোঁ এয়া সব বিৰাটেই ক্ৰিস্পি হৈছে দেখিছেনে আজি মোৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেনেহলে আজিলৈ আহিছোঁ ধন্যবাদ